আজি চাওঁ আহক আমি হাইড্ৰলিক ডাবুল ডাই মেচিন। এইটো হৈছে আপোনাৰ হাইড্ৰলিক ডাবুল ডাই মেচিন আৰু ডাবল চিলিণ্ডাৰ। ইয়াত আপোনাৰ হাইড্ৰলিক ডাবুল ডাই, এইটো আপোনাৰ ডাবল চিলিণ্ডাৰ। তেনেকৈ আপোনাৰ হাইড্ৰলিক চিংগুল চিলিণ্ডাৰ ট্ৰিপুল ডাইও মেচিন আহে। আপোনাৰ সেইবিলাকৰ ইমান প্ৰেছাৰটো ভাল নহয়, কিন্তু এইটো আপোনাৰ হাইড্ৰলিক ডাবুল ডাই, এইটো আপোনাৰ ডাবল চিলিণ্ডাৰ। এইটো প্ৰেছাৰটো খুব ভাল আৰু মেচিনৰ কোনো ইয়াত আপোনাৰ কমপ্লেইন নাহে আৰু মেচিন এইটো বেয়া হ'বলগীয়া একো কথা নাথাকে। এইটো বহুত জুৰি মেচিন হয়। ইয়াত আপোনাৰ 2 HP মটৰ আছে, আপোনাৰ হাইড্ৰলিক অইল আছে, টেংকি আছে। ইয়াত দাদাই বনাই আছে ধুনীয়াকৈ। ইয়াত আপোনাৰ এটা পেকেট বনাওঁতে আপোনাৰ 3 ছেকেণ্ড বা 4 ছেকেণ্ড লাগে। এইটো খুব এটা ভাল মেচিন, ইয়াৰ কোনো কমপ্লেইন নাথাকে এইটো মেচিনৰ। এইটো হাইড্ৰলিক ফুল্লি অট'মেটিক মেচিন। ইয়াত আপোনাৰ অট'মেটিক মেনুৱেলি দুইটা চলাব পাৰিব। আপুনি যদি মাইকী মানুহে প্ৰথমতে কৰে, এইটো প্ৰথমতে মেনুৱেলি কৰিব। তাৰপৰা যদি আপুনি অট'মেটিক চলাওঁ বুলি কৰে, 10 বা 15 দিন ধুনীয়াকৈ শিকি পেলাই আপুনি ফুল্লি অট'মেটিক কৰিব পাৰিব। আৰু এইটো মেচিন আপোনালোকে ল'ব বিচাৰিলে মই কণ্টেক্ট নাম্বাৰ তলত দি দিছোঁ। আপুনি সেইমতে যোগাযোগ কৰি পেলাই সকলোখিনি ডিটেইলছ আপোনাক বুজাই দিব বা আপুনি মেচিন ল'বলৈ যাব পাৰিব তাৰ লগত।